নমস্কাৰ মই বন্দনাই আজি আপোনালোকৰ আগলৈ লৈ আহিছো এখন চিনাকি মুখ কিন্তু চিনাকি মুখ বুলি কৈছো কাৰণ তেওঁ ফেসবুকত খুব পপুলাৰ হৈ আছে বৰ্তমান আজি আমাৰ লগত তেওঁ আছে আপোনালোকক তেওঁৰ লগত চিনাকি কৰাই দিম তেওঁৰ বিষয়ে জনাম গতিকে আহক আমি তেওঁৰ লগত চিনাকি হওঁ কিন্তু প্ৰথমে আমি তেওঁৰ এটা গান শুনিম বিচাৰিছো কাষৰতে সদায় তোমাৰ হলাহি কি বুকুৰ আপোন নকওঁ ময়ান ফুলিব দিয়া তুমি মোৰে অময়া মৰমক নাচিব দিয়া দুচকুতে তৰুণী হেঁপাহক বিচাৰিছো কাষৰতে সদায় তোমাৰ হলাহি কি বুকুৰ আপোন নকওঁ ময়ান La 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 da ra 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 da ra 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 অৰিন তোমাক আজি আমাৰ এই অনুষ্ঠানটোলৈ স্বাগতম জনাইছো নমস্কাৰ প্ৰথমেই আমি তোমাৰ পৰা তোমাৰ ঘৰৰ বিষয়ে জানিম মানে তোমাৰ পৰিচয়টো মোৰ ঘৰ এনে শিৱসাগৰ সোণাৰীত তাতে স্কুলিং হায়াৰ ছেকেণ্ডেৰী সব তাতে কৰিছোঁ তাৰ পৰা গুৱাহাটীলৈ আহিলোঁ গুৱাহাটীত ইঞ্জিনিয়াৰিং কৰিলোঁ গুৱাহাটী জালুকবাৰীত তাৰপিছত 2011 চনত মই পাছ কৰি ওলালোঁ তাৰপিছত আকৌ পঢ়িব গ'লোঁ গুজৰাটত তাত মাষ্টাৰ ডিগ্ৰী কৰিব গৈছিলোঁ বাট সেইটো কমপ্লিট নহ'ল তাৰপিছত গুচি আহিলোঁ 2014 চনৰ পৰা গুৱাহাটীত আছোঁ গুৱাহাটীত হয় তুমি যেটো গান গোৱা সংগীত চৰ্চা কেতিয়াৰ পৰা আৰম্ভ কৰিছা আৰু তোমাক লগতে সুধিয়ে দিছো যে গুৰু বিহনে আচলতে সংগীত চৰ্চা সম্পূৰ্ণ নহয় গতিকে তোমাৰ গুৰু কোন মই সৰুতে ক্লাছ 4ত থাকোঁতে মই এলিজাবেথ বাইদেউ এতিয়া আছে না নাজানো তো বাইদেউ শিকাইছিলে এবছৰ দুবছৰমান তাৰপিছত দেউতা ট্ৰান্সফাৰ হোৱাৰ পিছত আমি আগতে বেলেগ ঠাইত আছিলোঁ তাৰপিছত সোণাৰীত আহিলোঁ সোণাৰীত আহি ৰাখাল শৰ্মা ছাৰ বুলি এজন ছাৰ আছিলে তেখেতৰ ওচৰত আমাৰ বাহঁতে শিকিছিলে মোৰ পেহী ছোৱালী তো ক্লাছ 6-7লৈকে মই শিকা নাই সেই 5ত লাষ্ট শিকা তাৰপৰা 8ত আহি আকৌ মায়ে জোৰ কৰি মানে ক'লে যে তই যা এনেই ক্ৰিকেট খেলি ঘূৰি ফুৰ গতিকে গানকে শিকে ছাৰে দেওবাৰে আহে মই ৰাতিপুৱা ছাৰ 10টা বজাত আহে মই ক্ৰিকেট খেলি বেছি ভাল পাওঁ তেতিয়া ভাবিছিলোঁ ক্ৰিকেটাৰ হ'ব নোৱাৰে বাৰু অসমৰ পৰা ওলোৱাই নাই তেনেকৈ তেতিয়াতো সপোনবিলাক দেখিছিলোঁ তাৰপিছত ছাৰ ৰাতিপুৱা এফালেদি সোমাই ঘৰৰ মই পিছফালেদি জেউৰা হৈ পাৰ হৈ ওলাই গুচি ফিল্ডলৈ গুচি যাওঁ ফিল্ডৰ পৰা আকৌ মায়ে গৈ এছাৰি বা কিবা লৈ আকৌ আনিব যায় দেউতা তেতিয়া তাত নাথাকে দেউতা তেতিয়া কাৰ্বি আংলঙত থাকে চ' তেনেকৈ গান আৰম্ভ ছাৰ গুৰু বুলি ক'বলৈ তেওঁলোক দুজনে তুমি মই দেখিছো মানে ফেচবুকত তোমাৰ যিমান প্ৰফাইলটো মই চাইছো তাত তোমাৰ জুবিনৰ গান বেছি গোৱা দেখো হয় তো জুবিনক তোমাৰ অনুপ্ৰেৰণা তুমি জুবিনৰ পৰা পোৱা নেকি জুবিন গাৰ্গৰ পৰা সেইটোতো পাওঁ কাৰণ বহুতে পায় চাগে মই বুলিয়ে নহয় আজিকালি প্ৰজন্মও বহুতে জুবিন দাক ইমান ফ'ল' কৰে আচলতে 2005লৈকে মই হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰলৈকে মই গান নেগাওঁ মানে জোৰ জবস্তি মাহঁতে জাষ্ট গাবলৈ কয়হে তাৰপিছত 2005ত আমাৰ জুবিন দা সোণাৰীলৈ গৈছে চবেই চাব গৈছে তো ময়ো গৈছোঁ গৈ পেলাই ভিৰৰ মাজেদি গৈ মই কেনেবাকৈ মানে ভাল লাগি গৈ আছে গম নোপোৱাকৈ মই ভিৰটো এনেকৈ হেৰি কৰি মই কমিটিৰ মানুহ কিবা কিবি কৈ ষ্টেজ পাই গ'লোঁ তো জুবিন দাক হাতত ধৰি এনেকৈ ষ্টেজৰ পৰা নমাই আনিছোঁ তাৰপৰা বুঢ়ী মানুহ এগৰাকীও আমাৰ আইতাহঁতৰ বয়সৰ জুবিনক মানে এনেকৈ কিবা আশীৰ্বাদ দিছে জুবিন দাক মানে এনেকৈ আশীৰ্বাদ দিছে তো সেই তেতিয়া দেখি মই দেখিছোঁ যে শিল্পী মানে কি হয় বা সংগীতৰ যিটো পৰিসৰ সেইটো কিমান ডাঙৰ তাৰপিছত মই জুবিন দাৰ যিমান গান আছে আমাৰ ঘৰত তেতিয়া টেপ নাছিলে তো আমাৰ পেহীহঁতৰ ঘৰত বাহঁতে গান শুনে মই ৰুমটো লক কৰি থৈ দিওঁ লক কৰি পেলাই যিমান গান আছে জুবিন দাৰ পাখি কেছেটৰ পৰা আৰম্ভ কৰি অনামিকাৰ পৰা আৰম্ভ কৰি চব লগাই চিঞৰি থাকোঁ মানে তেতিয়াৰ পৰা তুমি প্ৰগ্ৰেমটো চোৱাৰ পিছৰ পৰা মানে সংগীতক ভাল পাবলৈ ল'লা তাৰপৰা ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰত মই তেতিয়া পাইছোঁগৈ আৰু ফ্ৰেছাৰ্ছ আহিলে আমি ছিনিয়ৰ হিচাপে আমাক ষ্টেজত
ঠিক কৰিব লাগে, কিবা কিবি দায়িত্ববিলাক ল'ব লাগে। মোৰ লগৰ এজনে কি কৰিলে, সিহঁতে মানে মোৰ ঘৰটো ওচৰতে কলেজৰ, চ' গোটেইখিনি কলেজৰ ওচৰত আহে, হয় কি আমাৰ ঘৰলৈ আহে, চ' আমি এনেই অলপ জেমিং টাইপ কৰোঁ, কোনোবাই কেৰম খেলে, কোনোবাই তাবলা বজায়। তো এদিন লগৰখিনি কি কৰিলে, সেইটো দেখি পেলাই, এতিয়াও লগৰ কেইজন নাম অচ্যুত, আশ্ৰফ, এনেকৈ 3-4জন আছিলে, পিকু। তো সিহঁতে কি কৰিলে, ফ্ৰেচাৰ্ছত যিটো আমি ছিনিয়ৰ আছিলোঁ, মোৰ নামটো মই গম নোপোৱাকৈ দি থৈ আহিলে। মই টেবুল চেবুল এনেকৈ কিবা কিবি হেৰি কৰি আছোঁ আৰু দায়িত্বখিনি, ঘপকৈ মোৰ নামটো কৈ দিলে, অৰিন্দম শ্যামে এতিয়া গীত পৰিৱেশন কৰিব। মই উজুতি খাই ওলাইছোঁগৈ মানে তাত। গানটো নাজানো মই একো কি গাব লাগে। তাৰপৰা মোক ওচৰৰ ল'ৰাটোৱে সুধিছে, যিজনে তাবলা বজাইছে আৰু হাৰমনিয়াম বজাইছে, কি স্কেলত গাবা? মোৰতো স্কেল নাজানো মই, এনেকৈ কৈছোঁ। তাৰপৰা মোক চব ৰঙা, তাৰপৰা সন্মুখত গোটেই ফ্ৰেচাৰ্ছখিনি বহি আছে, চাই আছে আৰু কি গাম। তাৰপৰা গালোঁ, নাজানো মনটোলৈ গানটো গাইছিলোঁ, এতিয়া মনত আছে। তাৰপৰা মাজত দুটামান লাইন ভুলো হৈছে, কিন্তু তাৰপিছত নামি অহাৰ পিছত যিটো অনুভৱ হ'ল, মানুহে এজন গায়কক বা যিকোনো এজন পাৰফৰ্মাৰ, ডান্সে হওক বা কবিতা আবৃত্তিয়ে হওক বা যিকোনো এজন এইবিলাক কলা সংস্কৃতিৰ লগত জড়িত যিবিলাক মানুহ আছে, কিমান সন্মান দিয়ে বা কিমান মৰম কৰে। বাইদেউ যিগৰাকী বাইদেউ হয়তো মোক কেতিয়াও মাতা নাছিলে, সেই বাইদেউ মাতিছেহি, অৰিন্দম তুমি গানো গোৱা, কিবা কিবি কয়, কাৰণ তেতিয়ালৈকে ক্ৰিকেট খেলাই দেখিছে সদায়। চ' তেতিয়াৰ পৰা এই গান গাবলৈ মানে খুব ভিতৰৰ পৰা মন যোৱা হ'ল। চ' তেতিয়াৰ পৰা গান প্ৰেক্টিচ কৰি আছোঁ। তাৰপৰা কলেজত আহিলোঁ, কলেজত আৰু তেনেকৈ ষ্টেজটো মানে পাইছোঁ। তোমাৰ জাৰ্ণিটো আৰম্ভ হ'ল। জাৰ্ণিটো আৰম্ভ হৈছে। আমি এইখিনিতে আৰু এটা ৰাভা সংগীত এটা শুনি লওঁ। পৰজনমৰ শুভ লগন যদিহে আমাৰ হয় দেখা, পুৰাবাৰে প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা। পৰজনমৰ শুভ লগন এই জনমৰ কুসুম মালা গোপনে তুমি গাঁঠি ৰাখিলা। এই জনমৰ কুসুম মালা যতনে তুমি গাঁঠি ৰাখিলা। কাহানিও তুমি নিপিন্ধালা, শূন্য মোৰ বুকু হ'ল জেউকা। পুৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ পূৰ্ণ আশা। পৰজনমৰ শুভ লগন। জুবিনদাৰ লগত কাম কৰাৰ ইচ্ছা আছেনে? নিশ্চয় আছে। সেইখিনি কেতিয়া পামগৈ এইটো নাজানো, বাট কৰি আছোঁ। তেওঁক এবাৰ লগ পাইছোঁ, কিন্তু তেওঁৰ সন্মুখলৈ যাব পৰা হ'ব লাগিব প্ৰথমতে, তাৰপিছতে এইটো ইচ্ছাটো আছে কৰা। ফেচবুকত তোমাৰ এটা খুব গান ভাইৰেল হৈছে, ৰাণু মণ্ডলৰ যেতিয়া গানটো ওলাইছিলে তাৰপিছতে বিচাৰিছোঁ কাষৰতে। প্ৰতিটো মানে মানুহৰ, মই মোৰ নিজৰ অফিচত দেখিছোঁ যে প্ৰতিজন মানুহৰ তোমাৰ হোৱাটছএপ ষ্টেটাছ বা ফেচবুক ষ্টেটাছ বিচাৰিছোঁ কাষৰতে। তো অনুভৱ কেনেকুৱা? সেইটো সম্পূৰ্ণ বেলেগ অনুভৱ। আচলতে মই একো ভবাই নাছিলোঁ এইটো গান তেনেকৈ মানুহে শুনিব বুলি, আৰু বেছি লাইন দীঘলীয়াকৈ গোৱাও নাই, জাষ্ট দুটামান লাইন গাইছিলোঁ। মই আগতো কৈছোঁ এবাৰ, এনেই ৰেকৰ্ডিং কৰিছিলোঁ মোবাইলটো ৰাখি পেলাই। তাৰপৰা ভাল লগাৰ কাৰণে মই এতিয়া ৰাতি হঠাতে আহে যে দি দিওঁ নেকি ফেচবুকত, এইটো দি দিলোঁ। ৰাতিপুৱা শুই উঠি দেখিছোঁ মানুহে অলপ ৰেচপণ্ড কৰিছে, ভাল লাগিল। চ' এইটো বেলেগ এটা অনুভৱ। তাৰপিছৰ পৰা কাৰণ 1000-2000 তোমাৰ শ্বেয়াৰ ফেচবুকতে হৈছে। এক ৰাতিৰ ভিতৰত ক'বলৈ গ'লে মানুহে এদিন আচলতে ফেমাছ হ'বৰ কাৰণে কয় যে কেইটামান মুহূৰ্ত বা এটা ৰাতিয়ে দৰকাৰ। তোমাৰ তেনেকুৱা হৈছে নেকি? মানে এতিয়া ফেমাছ হৈছোঁ হোৱা কথাটো ক'ব নোৱাৰোঁ, কাৰণ সেইটো কেনেকুৱা বস্তু, সেইটো একদম শেষতহে গম পাম চাগে, জীৱনৰ শেষত এইবিলাক বস্তু কি হয়, সফলতা বিফলতা এইবিলাক পাছত গম পাম। কিন্তু তাৰ এদিন আগতে মোৰ
ভাইটি এজনৰ লগত কথা পাতি আছিলোঁ যে গানবিলাক হিট কেনেকৈ হয়, কি কৰে, মাৰ্কেটিং কৰে নে মানুহে নিজে ইমান এটা মানুহৰ ইম'চনৰ লগত কানেক্ট হৈ যায়, এটা কি হয়। তাৰ সেইটো কোৱাৰ কথাখিনি পাতাৰ এদিনৰ পিছতে এই মানে ঘটনাটো ঘটিছে, যিটো গানটো যিটো মানুহে আদৰি লৈছে বুলি কৈছোঁ। জুবিনদাৰ গান কাৰণেও বহুতে আদৰি লৈছে, সেইটো এটা প্ৰথম হেৰি ভাল লগা গান। আৰু গানটো হয়তো বহুত কমেই গাইছে এতিয়ালৈকে, আগতো এজন ল'ৰা গাইছে মই দেখিছোঁ, আৰু মই সেইটো ইউটিউবত আগতেও এবাৰ শুনিছোঁ, কিন্তু তাৰ মুখত শুনি পেলাই তাৰপিছত নামটো পাহৰিলোঁ মই, শুনি পেলাই মোৰ গাব মন গ'ল, সেইটো কাৰণে গালোঁ। এনেইতো বহুত গানে গায়, মানে জুবিনাৰ গান গায়ে থাকোঁ ৰাতিপুৱাৰ পৰা গধূলিলৈকে, জুবিনাৰ গান এতিয়াতো বেলেগ ক'বলৈও নাই। বাকী জুবিনদাৰ কথা জানিলোঁ, তো কেতিয়াবা বলিউডত বা তেনেকৈ হিন্দী গান গোৱাৰ কাৰোবাৰ লগত তেনেকৈ ইচ্ছা আছে নেকি? বলিউডলৈ যোৱাৰ ইচ্ছাটো থাকে, প্ৰথম অৱস্থাত বিশেষকৈ থাকেই, পাছলৈও মই নাজানো, কিন্তু সেই শিকিব লাগিব যেন লাগি আছে মোৰ, কাৰণ বলিউডত অলপ বেলেগ এটা ষ্টাইলৰ গান হয়, তাৰ ফ্লেভাৰটো বেলেগ, তাৰ ভকেল যিটো টেক্সচাৰ সেইবিলাক বেলেগ হয়। গতিকে বলিউডত যাবৰ কাৰণে হয়তো মই আৰু বহুতখিনি কষ্ট কৰিব লাগিব, বহুতখিনি শিকিব লাগিব, চেষ্টা কৰিম এইবিলাক কৰিবলৈ। আৰু আজিকালি বহুত ল'ৰা গৈও আছে বলিউডলৈ, গতিকে সেইখিনি সময়তহে গম পাম মানে কি হয়, ইচ্ছাটো আছে। নিজা কিবা এলবাম আছে নেকি? এলবাম হিচাপে হোৱাগৈ নাই, কিন্তু এটা গান কৰিছিলোঁ 2011 চনত, মই কলেজত পঢ়ি থাকোঁতে, শুক্ৰিয়া বুলি। আমাৰ কলেজৰ ফালৰ পৰাই গোটেইখিনি আমাৰ সুবিধা দিছিলে, চ' আমি 4-5জনমান লগৰ ল'ৰা মিলি লৈ আমি লাষ্ট ইয়েৰ ফাইনেল ইয়েৰ 4th ইয়েৰত আছিলোঁ, এবছৰ আগৰ পৰা লিখিছোঁ, 3rd ইয়েৰৰ পৰা লিখিছোঁ। গানটো লিখি মেলি কলেজত এপ্ৰ'চ কৰিলোঁ, আমাৰ প্ৰিন্সিপাল মেমে আমাক ছাপোৰ্ট কৰিলে। ছাপোৰ্ট কৰাৰ পিছত আমাৰ যিখিনি ফাইনেন্সিয়েল বেকিং কাম, ফাইনেন্সিয়েল ছাপোৰ্টখিনি পালোঁ আমি, সেইখিনি পোৱাৰ পিছতে গানটো ফাইনেলি 2011 চনৰ আগষ্ট মাহত চাগে আমি ৰিলিজ কৰিছোঁ, শুক্ৰিয়া বুলি। সেইটো ফাৰ্ষ্ট কৰিছোঁ। তাৰপিছত নিজৰ এটা গান যাদু যাদু বুলি এটা কৰিছিলোঁ হিন্দী, ৰিচেণ্টলি 15 আগষ্টত এটা কৰিছোঁ, এইটো বিশ্ব শান্তিৰ ওপৰত লিখা গান, ঔ মুৰাই বুলি এটা গান কৰিছোঁ, সেইটো প্ৰথম অসমীয়া গান। চ' এতিয়া আৰু এটা গান কৰি আছোঁ, সেইটো চাগে পূজালৈকে ৰিলিজ কৰিম। ঔ মুৰাই গানটো যদি অকণমান দুলাইন যদি শুনিব পাৰোঁ এইখিনি মুহূৰ্তত, যদি শুনাৰ পৰা হৈ আছে আপুনি। ঠিক আছে, মই গাই দিম বাৰু দুটামান লাইন। La 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 সম্প্ৰীতি আৰু সমন্বয় মানুহৰ মুক্তিৰ কথা ও মোৰ আই তোৰ বুকুৰ বুৱতী ধাৰা সমন্বয় বৰলুইতই বৈ থকা মোৰ আই তোৰ বুকুৰ বুৱতী ধাৰা সমন্বয় তই বুৱতী ধাৰা la 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 আমি তোমাৰ গান শুনিলোঁ বহুতকেইটা, ভাল লাগিল বহুতকেইটা শুনিলোঁ, কিন্তু এতিয়া মোৰ তোমাৰ সপোনৰ দেখিলোঁ, ড্ৰিম কোনটি আছে? সপোন প্ৰথমতে নিজৰ এলবাম এটা কৰিম বুলি ভাবিছোঁ, সেইটো কৰি তাৰপৰা যিটো মানে চাওঁ ৰেচপন্সবিলাক কি হয়, নিজৰ এনালাইচিছ কৰি লওঁ, তাৰপিছত গান শিকিবলৈ যাম বুলি ভাবিছোঁ। মিউজিক আৰু গান প্ৰডাকশ্যন প্লাছ কম্প'জিশ্যন কেনেকৈ কৰে,
আমি এতিয়া নিজৰ পৰা যিটো আহিছে সেইটোকে কৰি আছোঁ তাৰো এটা প্ৰচেছ আছে বহুত এতিয়া শিকি পেলাই শুনিছোঁ বাহিৰত মানে ৱেষ্ট বেংগল হওক মুম্বাই হওক বা চাউথ ইণ্ডিয়াত হওক তাত মানে গানৰ বহুত ভাল ভাল কোৰ্চ আছে আমাৰ পাপুদা অনুৰাগ শইকীয়া তেখেত চেন্নাইত শিকিছিলে আৰু এতিয়া মুম্বাইত থাকে তেওঁতো বহুতে চিনি পায় এতিয়া চ' সেইখিনি কৰাৰ ইচ্ছা আছে তাৰপিছত এতিয়া একচুৱেলি ভাবাও নাই তেনেকৈ মই যাত্ৰাটো কেনেকুৱা হ'ব মই এটাই গম পাওঁ মাহঁতেও কৈ থাকে লগৰখিনিও কৈ থাকে যে তই গান বনা সোনকালে বনা তই এতিয়া ইমান ভাবি নাথাকিবি যে তোক বহুত ভাল গান বনাব লাগিব যিখিনি আছে তোৰ ওচৰত সেইখিনি কৰ মোৰ ওচৰত এৰাউণ্ড এতিয়া 4-5টামান গান গায়ো থোৱা হৈছে মিউজিকো কৰা হৈ গ'ল কিন্তু মই ৰিলিজ কৰা নাই আচ্ছা কিবা এটা মনত কিবা এটা খেলি মেলি থাকিলে কেতিয়াবা মই ৰিলিজ নকৰোঁ গানবিলাক বা ভিডিঅ' কৰা হোৱা নাই চ' আজিকালি ভিডিঅ'টো অলপ মানে নেচেচেৰী হয় গতিকে সেইখিনি কৰা হোৱা নাই চ' সেইখিনি কৰি লওঁ এক্সিকিউশ্যনখিনি তাৰপিছত কি কৰিব পাৰোঁ চাওঁ সেইটো মানে বলিউডৰ আটাইতকৈ কাৰ গান ভাল লাগে বৰ্তমানৰতো সকলোৰে প্ৰিয় চাগে এইটো অৰিজিত সিঙকে ভাল পায় বহুতে আৰু এতিয়া ৰিচেণ্টলি মই আৰমান মালিকৰ গান শুনিব আৰম্ভ কৰিছোঁ আৰমান মালিক তাৰপিছত এতিয়া জুবিন নটিয়াল বুলি এজন আহিছে তেখেতৰ গানো শুনিছোঁ আৰু বহুত ছিংগাৰ আছে হয়তো মই নামবিলাক মনত ৰাখিব পৰা নাই তুমি কিন্তু মানে নতুনখিনি ক'লা পুৰণাৰ ভিতৰত যদি সুধো পুৰণা গান একচুৱেলি জুবিনদাৰ গান যেতিয়াৰ পৰা শুনিব আৰম্ভ কৰিছোঁ তাৰ পৰা ভূপেন হাজৰিকা ছাৰৰ গান শুনিছোঁ কিন্তু তেওঁৰ গানবিলাক গাবলৈ সাহসটো অলপ কম হয় তথাপি আজি আমি অলপ অকণমান সাহস কৰি চাওঁ তোমাৰ পৰা এইখিনি মুহূৰ্তত দৰ্শকসকলেও ভাল পাব যিহেতু আজি ভূপেন হাজৰিকাৰ বাৰ্থডে গতিকে আমি ভূপেন দাৰ গান এটা আকাশী গংগা বিচৰা নাই নাই বিচৰা স্বৰ্ণ অলংকাৰ নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰো মৰমৰ মাতে সাৰ আকাশী গংগা বিচৰা নাই মহা মহা নগৰীতে কতনাবাত হেৰুৱালো মহা মহা সাগৰৰে কতনা লহৰ লিখিলো মৰম জ্যোতিৰ পম খেদি খেদি মৰম জ্যোতিৰ পম খেদি খেদি বোৱালো গুপুতে অশ্ৰুধাৰ নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰো মৰমৰ মাতে সাৰ আকাশী গংগা বিচৰা নাই তোমাৰ বিষয়ে জানিলো আমাৰ দৰ্শকসকলেও জানিলে বহুতখিনি কথা কাৰণ সকলোৱে ফেচবুকত যিহেতু গানটো শ্বেয়াৰ হৈছে কৈছোৱে বহুত শ্বেয়াৰ হৈছে বিচাৰি থকা ফলতে কোনো হয়তো জনা নাছিল আজি তেওঁলোকে গম পালে তেওঁ বহুতকেইটা কাম কৰি আছে আপোনালোকে আগুৱাই ল'ব বুলি আমি আশা কৰিলোঁ আৰু তুমি যিহেতু আমাক ইমানখিনি সময় দিলা তাৰ বাবে তোমাক ধন্যবাদ জনাইছোঁ আৰু অৱশেষত তোমাৰ পৰা এটি জুবিনৰ গানে আমি আজি অনুষ্ঠানটো সামৰণি মাৰিম জ্বলি উঠা জুই হৈ জ্বলোৱা মোৰ কামনা ফুলি ৰোৱা ফুল হৈ বয়া হওক বাসনা দূৰণি হওক বেদনা ফুল খাহিৰ ফুলনি কুঁৱলী হওক চেতনা জলক প্ৰেমৰ অগনি জ্বলি উঠা জুই হৈ জ্বলোৱা মোৰ কামনা ফুলি ৰোৱা ফুল হৈ বয়া হওক
বাসনা নিশাৰ বুকুত মায়াৰ নাচোন তাতেই তৰা অযুত চাকি জোনৰ ছবিত তোমাৰ দাপোন কোমল কোমল মৰম চিনাকি হিয়াই হিয়াই চেঁচা শিহৰণ তোমাৰ বুকুত সপোন পৰশ হিয়াই হিয়াই চেঁচা শিহৰণ উমাল বুকুত সপোন পৰশ যিমান দিয়া সিমান বাকী জ্বলি উঠা জুই হৈ জ্বলোৱা মোৰ কামনা ফুলি ৰোৱা ফুল হৈ বৈ আহক বাসনা